ইয়াতে কি কৰি আছা আহা 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 চাওক এইটো ৰখি গ'ল ইয়াতে আৰু মানে গোবৰ সাৰ এইবিলাক ইয়াতে থৈ দিছে এইবোৰ মানে মিক্স কৰি আৰু গছ গছনিবিলাকত দিয়ে তো এইখন বহুত মানে ডাঙৰ হয় আৰু ইয়াতেও মানে ৰুম বনাই আছে এইটো মানে টয়লেট হয় গাইছ নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল Ladies and gentlemen, I am back. বন্ধুসকল আমি এতিয়া যাম মানে শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় চাবলৈ আৰু আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ মানে তো বলক ভিডিঅ'টো স্পিক নকৰাকৈ আৰম্ভ কৰোঁ আমি এতিয়া যাম মোৰ লগত যাব নাদিছাটো গাইছে এইখন আমাৰ ঘৰৰ কাম চলি আছে আৰু ইয়াতে আছে আমাৰ জেচিবিখন এইখন আমাৰ এল্ডখন এইখন অলপ বেয়া হৈ আছে নহ'লেতো এইটো দি গ'লো হয় তো গাইছ ইয়াতে মানে অলপ পানী পৰিছিল ৰাতিপুৱাই সেইকাৰণে আমাৰ মানে চোতালখন একদম নষ্ট হৈ গৈছে পানী পৰি তো গাইছ ইয়াতে চাব পাৰে গেটখনৰ আগফালে আমাৰ ৰাস্তা হয় তো মই ৰাস্তাত অলপ মানে নাদিৰ ছাৰ কাৰণে ৰখি থাকিম তো এইখন গেট হয় গেটত আহিলোঁ আৰু এইফালে গ'লে পাব কোকৰাঝাৰ এইফালে গ'লে পাব বহলপুৰ তো পলক আমি বহুত ৰ'দ আছে সেইকাৰণে ৰখি থাকিম নাদিৰ ছাৰ কাৰণে আৰু নাদিৰ ছাৰ ঘৰ আগত আছে এইটো হয় ঘৰ তো বলক ইয়াতে ৰখি থাকোঁ A few moments later. বহুত সময় ৰখি থকাৰ পিছত নাদিৰ ছাৰ আহি গ'ল ইমান দেৰি কিয় তোৰ হ'ল তো আমি এতিয়া ক'ত যাম কৈছিলোঁ যে আমি শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত আৰু তাতে আমি বলক লগ পাইছোঁ তো গাইছ আমি এতিয়া গৈ আছোঁ ইয়াৰ নাদিৰ ছাৰ চুলিৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰোঁ कौन है ये लोग कहाँ से आते हैं ये? অলপ আগত গ'লে পাম বজাৰখন ৰঙামাটি বজাৰখন তো এয়া মানে আমাৰ ঘৰৰ ওচৰৰে দোকান কিছুমান এইবোৰ চাওক ডিজেল হৈছে পুৰা ফাংচন হৈ যাব আৰু দেই ফালাফালি ফাংচন তো ইয়াতে মানে মানুহবোৰ ৰখি আছে তো এইখন এখন দোকান হয় তো বলক গাইছ তো বন্ধুসকল এইখনে মানে ৰঙামাটি বজাৰখন এতিয়ালৈকে বাৰু খোলা নাই মানে অলপ পিছতে খুলিব মানে এতিয়া 2টামান বাজি আছে না গাইছ এয়া চাওক বজাৰ ইয়াৰ ভিতৰত গ'লে পাব মাছ বজাৰ মানে আৰু এইখনে মানে আৰু দেই আৰু এইখন মানে আমাৰ ৰঙামাটি জামে মছজিদ হয় তো বলক চাই থাকক আৰু দেই আৰু এইবিলাক দোকান এতিয়ালৈকে খোলা নাই তো যাবলৈ হ'লে এইখনে ৰাস্তা এইখন দি যাব লাগিব আৰু ৰাস্তাখন মেইন ৰাস্তা ইয়াতে নাদিৰ ছাৰ মানে ভিডিঅ' বনাই আছে ইয়াত পূৰা মানে পানী পৰিছিল না এইখন ৰাস্তা দি যাব লাগিব অলপমান আগত আছে কলেজখন তো বলক চাই থাকক আপোনালোকে বন্ধুসকল কলেজখন মানে এয়াই হয় মানে আপোনালোকক অলপ পিছত দেখাই দি আছোঁ এইটো হ'ল মানে ধুবুৰী সিধা যাব লাগিব আৰু এইখন হ'ল বিলাচীপাৰা চিধা যাব লাগিব চাপৰ এটা নিদানি আছে তো বলক আমি কলেজৰ গেটখনলৈ মানে গৈ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ এইখন হ'ল ৰঙামাটি হাই স্কুল লগতে হায়াৰ ছেকেণ্ডেৰী স্কুল হয় আৰু আগত যিখন দেখিছে এইখন ফিল্ড হয় মানে খেলপথাৰ হয় স্কুলৰে মানে আৰু ইয়াতে আমাৰ ছাবস্ক্ৰাইবাৰে হাই দি আছে তো এইবিলাক ছাবস্ক্ৰাইবাৰ হয় তো থেংক ইউ तू समझा हाँ नहीं तू समझा नहीं এয়া হ'ল মানে এগ্ৰিকালচাৰৰ মানে গেটখন আৰু ইয়াতে আছে চাইনবোৰ্ড তো চাইনবোৰ্ডখনত লিখা আছে ইয়াতে শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় তো ইয়াতে আৰু লিখা আছে মানে অসম কৃষি বিশ্ববিদ্যালয় মানে ৰঙামাটি চাপৰ ধুবুৰী এইখনে হয় চাওক এইখন দি মানে 4 চকা ল'ব লাগিব এইখন দি বাইক মানুহ যিয়ে যাওক আৰু তাৰ আগতো এখন আপোনালোকে প্ৰৱেশ কৰিয়ে দেখা পাব ইয়াতে মানে বহুত ধৰণৰ মানে ঘাঁহ আছে এইবিলাক বাৰু মিচিঙেৰে কাটিছে চাগে এইবিলাকে হয় ঘাঁহবোৰ তো আৰু আপোনালোকে ইয়াতে চাওক নতুনকৈ মানে আৰু হোষ্টেল হৈ আছে আৰু ৰেগিং ফ্ৰী কেম্পাছ মানে ইয়াতে কোনো ধৰণৰ মানে ৰেগিং নাই যিহেতু এইটো মানে চৰকাৰী মানে কলেজ হয় আৰু তো ইয়াতে চ'লাৰ ছিষ্টেমো আছে ৰাতি হ'লে লাইট জ্বলে চাগে আৰু এইখন মানে নতুনকৈ হৈ আছে এইফালেদি এখন ৰাস্তা কৈছে এইফালেদি ৰাস্তা কৈছে এইফালেদি আপোনালোকক দেখুৱাম অলপ পিছতে এইবিলাক মানে গছ হয় তো ইয়াত ইডাল বহাই দিছে ঘাঁহবোৰৰ মানে ওচৰত চিনাৰী টাইপ কৰি দি দিছে তো চাওক আৰু গাইছ ইয়াতে ফুল ৰৈছে আৰু গাইছ এইটো কিবা নাৰিকলৰ গছৰ নিচিনা তামোল গছ নাই কিবা আৰু ইয়াতে চাওক ফুল বহুত ধৰণৰ মানে ফুল বৰ মজা লাগিছে ফুলখিনি চাই আৰু গাইছ ইয়াতেও আছে ফুল চাওক এইবোৰ মানে ফুলৰ গছ আৰু এইটো কিহৰ গছ আৰু গাইছ এইটো কিহৰ গছ মই নাজানো আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ আৰু
চাওক এইবোৰ ফুল গাইছ, এইবোৰ খা হয়, এইবোৰ চাওক কেনেকুৱা ধৰণৰ আপোনালোক মানে এইটো মানে গাইছ, এইটোত মানে হাত দি পিনে ফিলিংছ লাগে মানে বিচনাত আপোনালোকে যেতিয়া মানে উঠিব তেনেকুৱা মানে পূৰা ডাউন হৈ যায়। আৰু গাইছ এইবোৰ ফুল হয়। আৰু ইয়াতে চাওক এইটো এটা গছ হয় ফুলৰ গছে, মানে এইটো ফুলৰ নকয়। আৰু বহুত ধৰণৰ গছ গছনি আছে, এইবিলাক পিছত দেখুৱাম আপোনালোকক। তো যদি গোটেই কলেজখন দেখুওৱা বহুত টাইম লাগিব, তো অলপ অলপকৈ দেখাই দি আছোঁ। তো আৰু এইখন হ'ল গাইছ মানে ৰুম, আগত গৈ দেখুৱাই দিম আপোনালোকক, তো চাই থাকক গাইছ। অলপ আগত আহিলোঁ, আজি ছানডে সেইকাৰণে মানে ক্লাছ নাই কাৰণে আজি বন্ধ আছে। তো প্ৰশাসনীয় ভৱন, তো ইয়াতে চাওক গাইছ, ইয়াৰ পৰা উঠিব লাগিব, টাইলছ আছে ইয়াতে ভিতৰত গাইছ, ঘাঁহ ৰোপণ কৰিছে ইয়াতে চাওক, ঘাঁহ আছে। আৰু ইয়াতে দি দিছে ন' মাস্ক ন' এণ্ট্ৰি, উই আৰ ভেকচিনেট। তো আৰু আছে ইয়াতে চাওক বহুত ধৰণৰ মানে পদ্ধতি লিখা আছে প্ৰৱেশ কৰাৰ। আৰু গাইছ ইয়াৰ লগতে মানে এইবিলাকত মানে ফুল মানে ৰুইছে আৰু বহুত ধৰণৰ। আৰু ইয়াতে মানে AC কি লগাই থৈ দিছে। তো এইবিলাক ঘাঁহ হয় গাইছ, ঘাঁহবোৰ চাওক এইবিলাক কেনেকুৱা ইয়াতে মানে আৰু মজা। এতিয়া গাইছ মই আপোনালোকক এইখন ৰাস্তাৰে গৈ পিনে দেখুৱাম। তো গাইছ এইবোৰ চাওক কেনেকুৱা মানে বহুত মজা লাগি আছে। আৰু আপোনালোকে যদি ভাবি আছে কেতিয়াবা আহিব, তো আহিব পাৰে। এইখন কলেজ মানে আমাৰ ঘৰৰ ওচৰৰে হয়। তো এইখন কলেজ হ'ল শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়। তো বলক আপোনালোকক আৰু দেখাই দি আছোঁ। এইখন ৰাস্তা দি আহিলোঁ আৰু ইয়াতে চাওক গ্ৰন্থাগাৰ মানে লাইব্ৰেৰী, ইয়াতে জুম কৰি দেখাই দি আছোঁ। তো এইখন হ'ল লাইব্ৰেৰী গাইছ, এইবোৰ একদম মানে নেচাৰেল ঠাই। আৰু ৰাতিপুৱাই মানে পানী পৰিছে আৰু ইয়াতে ডাষ্টবিন এটা আছে। আৰু ইয়াতে গাইছ এইখন মানে ডাঙৰ আৰু চাওক। আৰু গাইছ এইটাও মানে আজি বন্ধ আছে কাৰণ আজি হ'ল ছানডে। তো আপোনালোকক মই দেখুৱাম গোটেই কলেজখনৰ দৃশ্য। তো আপোনালোকে ভিডিঅ'টো স্পীড নকৰাকৈ চাই থাকক। আৰু গাইছ ইয়াতে চাওক মানে গোবৰ সাৰ এইবিলাক ইয়াতে থৈ দিছে, এইবোৰ মানে মিক্স কৰি আৰু গছ গছনিবিলাকত দিয়ে। ইয়াতেও আছিল, শেষ হৈ গৈছে। তো সেয়াই আৰু ইয়াতে জংঘল আছে আগত। তো আপোনালোকক নেদেখুৱাও, ইয়াতে আৰু ৰুম আছে বহুত ধৰণৰ আগত আছে। ইয়াতে ষ্টুডেণ্টবিলাকে কিবা যদি খাব বিচাৰে ইয়াতে খাব পাৰে। একচুৱেলি গাইছ কেণ্টিন হয়। ইয়াতে চাওক ফুল ৰুইছে বহুত ধৰণৰ। আৰু এইখন এখন হয় ৰুম, মানে এইখন গছ চাওক গাইছ কেনেকুৱা মজা মজা গাইছ। এই ফুল চাওক গাইছ, ফুলটো কেনেকুৱা লাগিল কমেণ্ট কৰিব এইটোৰ নাম জানিলে। মই নাজানো কিন্তু গাইছ, ফুলৰ নাম গছৰ নাম এইবিলাক কমেই জানো। তো দে আৰু এইবোৰ চাওক না গাইছ, এইটো কি আৰু দে আৰু চাওক। আৰু গাইছ এটা বস্তু চাওক, এইবাৰ মানে বেলেগ এটা ৰুমত আহিলোঁ। আৰু এইটো মানে শ্ৰেণী কক্ষ মানে ক্লাছ, মানে এইটো ক্লাছৰুম আৰু গাইছ ইয়াৰ ওচৰত গৈ আছোঁ, আপোনালোকে চাই থাকক। আজি এইটোও বন্ধ কাৰণ গাইছ আগতে কৈছিলোঁ ছানডে হয়, তলা লগাই থৈ দিছে। আৰু ইয়াতে ঘাঁহ মানে ৰুইছে আৰু গাইছ এইবিলাক মানে মেডিচিনেৰে ৰুইছে। আৰু আকৌ ওপৰত চাব পাৰে, ইয়াৰ পৰা মানে মই যাম বেলেগ বস্তু দেখুৱাবলৈ, আপোনালোকে চাই থাকিব। আৰু ইয়াতে চাওক গাইছ অমিতা গছ কেইটামান মানে অমিতা গছত লাগিছে। আৰু এয়া ঘাঁহবিলাক মানে মৰি আছে, কিবা হৈছে, ৱাৰ্ণিং দি দিছে। আৰু ইয়াতে ৰেগিং ফ্ৰী কেম্পাছ। আৰু গাইছ ইয়াতো কিবা ৰুইছে, এইটো কোনোবাই খাই চাগে, এইটো কিবা ফলো হয় গাইছ। এইটো চাওক, এইটো এটা ছিঙি লৈছোঁ, এইটো কিবা খায় আৰু কোনোবাই চাওক গাইছ। তো ইয়াতে হ'ল অধিবিদ্যা ভৱন, ইয়াতে নাদিছা ভিডিঅ' বনাই আছে। তো আপোনালোকক দেখুৱাই আছোঁ চাওক। প্ৰথমতে আপোনালোকে পাব ইয়াতে এটা ফুল গছ, ইয়াতে এটা পাব। আৰু গাইছ ইয়াতে মই উঠি ল'লোঁ, ইয়াত বাৰু গাইছ মানে চাউণ্ড কোৱালিটিটো ইক' হৈ আছে। আৰু দে এইফাল দি গ'লে পাব আপোনালোকে কি দিছে এইটো ডিপাৰ্টমেণ্ট, ইয়াতো ডিপাৰ্টমেণ্ট দিয়া আছে। ইয়াতে আছে মানে মেইন লিষ্ট চাৰ্টখন। আৰু ইয়াতে কি আছে বাৰু, ইয়াতে চাগে চাৰ আছে। আৰু এইখন গছ হয় ফুলৰ গছ। তো মই ওপৰত নুঠোঁ কাৰণ ছাৰৰ পৰা ইমান মানে পাৰ্মিশ্যনো লোৱা নাই ওপৰত উঠাৰ। তো দে আৰু চাই থাকক আপোনালোকে। তো গাইছ চাউণ্ড কোৱালিটি চাওক, ইক' হৈ আছে, ইক'। তো গাইছ আগৰ ৰাস্তাটোৰে মই মানে ওলাই আহিলোঁ, ইয়াতে চাওক। তো
ইয়াতে আছে গাড়ী, এইবোৰ মানে প্ৰৱেশাৰৰ হয়। এইখন ৰাস্তাৰে যাম, গৈ এই বিল্ডিং নতুন হৈ আছে এইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো গাইছ একেবাৰে স্পীড নকৰিব, বেছিকৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো। যদি ভাল লাগে গাইছ লাইক কৰি দিব। আৰু বন্ধুসকল এয়া হ'ল বিল্ডিংখন। তো ইয়াতে মই গৈ আছোঁ, আপোনালোকে চাই থাকক। তো এইখন বহুত মানে ডাঙৰ হয় আৰু তো এইবিলাক এতিয়ালৈকে বনোৱা নাই, অলপ মানে কিবা পুটিং মাৰি থৈ দিছে, এইখনে দি উঠিব লাগিব। আপোনালোকে চাই থাকক গাইছ। তো গাইছ মই উঠি আছোঁ, তো ওপৰত নাদিৰ চাহ উঠিছে। তো এইখন মানে এতিয়ালৈকে বন্ধ আছে, দুৱাৰখন বন্ধ কৰি থৈ দিছে। তো এইখনেৰে উঠিব লাগিব চিৰিৰে মোক। তো গাইছ উঠি আছোঁ মই, নাদিৰ চাহ মানে আগতে উঠি লৈছে। তো ইয়াৰ ওপৰৰ পৰা আপোনালোকক মই দৃশ্যখন দেখুৱাম, ওপৰৰ পৰা কেনেকুৱা। তো গাইছ ওপৰত উঠি লৈছোঁ আৰু চাওক তলত গম ফালি লাগি আছে কিন্তু। তো গাইছ কেনেকুৱা কমেণ্ট বক্সত নিশ্চয় জনাই দিব। তো গাইছ চাওক এয়া এখন মানে নতুন ৰুম হৈ আছে, আপোনালোকক ওপৰৰ পৰা দেখাই দিওঁ। এইখন ৰাস্তাখন, ইয়াতে আমি স্কুটিখন থৈ দিছোঁ গেটৰ ওচৰত। এয়াই মানে কলেজ, চাওক আৰু দেই। আৰু মই অলপ ওপৰত উঠি ল'লোঁ, ইয়াতে মানে কি মানে তলা লগাই থৈ দিছে, ইয়াতে মানে উঠিব মানে নোৱাৰিম। আৰু গাইছ ইয়াতে আৰু চাওক ইয়াতেও মানে ৰুম বনাই আছে, এইটো মানে টয়লেট হয় গাইছ। গাইছ আমি এতিয়া মানে যাম বেলেগ ঠাইলৈ, নাদিৰ চাৰ স্কুটিখন লৈ মানে অলপ ঘূৰিম। কাৰণ গাইছ মানে যদি আমি মানে খোজকাঢ়ি যাওঁ তেতিয়াহ'লে বহুত টাইম লাগিব। তো দেই আৰু বন্ধুসকল এতিয়া আমি মানে নাদিৰ চাৰ স্কুটিখন ভিতৰত সোমাই ল'ম, কাৰণ গাইছ খোজকাঢ়ি অৱস্থা বেয়া হৈ যাব নহ'লে। আৰু আপোনালোকক মানে ইমান মানে লং ভিডিঅ' দেখিব ভাল নালাগিব। তো আমি ইয়াৰ স্কুটিখনত উঠি ল'লোঁ। A few moments later. তো বন্ধুসকল ইয়াতে পাৰ্কিং কৰিলোঁ স্কুটিখন। আৰু এইখন হ'ল মানে টিচাৰৰ কাৰণে এখন ৰুম। আৰু ইয়াতে চাওক গাইছ, ইয়াতে আছে এখন ট্ৰেক্টৰ, আৰু এখন আছে সেইটো ৰুমত। আৰু এইখন হ'ল এম্বুলেঞ্চ, আৰু এইখন হ'ল মানে বাছ ষ্টুডেণ্টৰ কাৰণে। তো কেনেকুৱা বম চৰকাৰে কৰি দিছে, মজা। আৰু এইখন হ'ল মানে মেইন ডাঙৰ ট্ৰেক্টৰখন। এইখন হ'ল কিবা এইখন নাজানো, যদি আপোনালোকে জানে কমেণ্ট কৰিব। এইখন হ'ল ঠেলা। তো দেই আৰু নাদিৰ চাহ গৈ আছে। তো দেই আৰু ফালি কৰি দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি। বন্ধুসকল এয়া চাওক, ইয়াতো মানে কিবা কিবি খেতি কৰিছে, অলপ মানে এতিয়ালৈকে হোৱা নাই। ইয়াতে লাও খেতি কৰিছে অলপ, মানে কলেজৰ মানে এইবোৰ মানে টিচাৰ্ছে খায় আৰু। তো ইয়াতে মানে অলপ হাল বাইছে এই ট্ৰেক্টৰেৰে। আৰু ইয়াতে আছে মানে এখন হ'ল প্ৰিন্সিপাল ৰুম, ইয়াতে গাড়ী থ'ব পাৰে। আৰু দেখাই দি আছোঁ জুম কৰি, এইখন মানে প্ৰিন্সিপাল ৰুম হয়। ইয়াতে এখন গেটত কিবা থৈ দিছে, এইখন চাওক না। তো বন্ধুসকল ইয়াতে কৰিছে কলৰ খেতি, অসমীয়াত ক'ব গ'লে কল, হিন্দীত ক'ব গ'লে কেলা, আৰু যদি আপোনালোকে ইংলিছত কয় তেতিয়া হ'ব বানানা। দেই আৰু এইখন চাওক গছ 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 য'তেই যাব গছ, সেউজীয়া পৰিৱেশৰ মাজত আছোঁ মই ইলিয়াছ। আৰু ইয়াতে চাওক কলৰ গছ, বহুত কল লাগিছে আৰু গছত। দেই আৰু ছাৰ মেমৰ কাৰণে কোৱাৰ্টাৰ ৰুম। দেই আৰু চাওক। আৰু গাইছ ইয়াতো মানে বহুত ধৰণৰ খেতি কৰিছে, কি এইটো শাকৰ খেতি কৰিছে, আৰু এইবোৰ খেতি কৰিছে, আনাৰসৰ খেতি কৰিছে। চাওক জুম কৰি দেখাই দি আছোঁ। আৰু বহুত মজা। কি কৰি আছা? চাওক এইটো ৰখি গ'ল ইয়াতে। আৰু प्यारी समझ गई। অকল আমি ইয়াতে মানে ফুৰিলোঁ অলপমান, আৰু মোৰ লগত নাদিৰ চাহ ফুৰিলোঁ। তো কেনেকুৱা লাগিল তোমাৰ? বহুত ভাল লাগিছে, আপোনালোকে আহক চাই যাওক এইখন কলেজ, বহুত ভাল লাগিব। তো বন্ধুসকল এইখন কলেজ মানে টোটেলি মানে লেণ্ড আছে 1100 বিঘা, তাৰ ভিতৰত মানে 900 বিঘাৰ মানে হৈছে। আৰু ইয়াতে মানে কিবা ৰুম খেতি পথাৰ কি আৰু কৰিছে। আৰু 300 বিঘা মানে এক্সট্ৰাকৈ আছে, এইটো মানে ভৱিষ্যতত কৰিব চাগে। বন্ধুসকল আহি আমি পালোঁ মানে গাৰ্লছ হোষ্টেল। ইয়াতে চাওক গাৰ্লছ হোষ্টেল, আৰু ইয়াতে আছে বইজ হোষ্টেল। তো আমি ইয়াতে বেছি টাইম নৰখোঁ, কাৰণ আমাক বেলেগ বস্তু দেখিব লাগিব। তো ইয়াতে মানে বেডমিণ্টন, ভলীবল যি নহওক কিয় ইয়াতে খেলে। আৰু গাইছ এইবোৰ আম গছ হয়, এইটো হ'ল আম গছ। ইয়াতে আৰু কিবা খেতি কৰিছে। দেই আৰু এইখন হ'ল ৰাস্তাখন।
তো গাইছ আপোনালোকে যদি আহিব খোজে মই লোকেশ্যনটো দি দিম আৰু আপোনালোকক কৈ আছোঁ এইটো আপোনালোকে যদি এইফালেদি আহে কোকৰাঝাৰৰ ফালে দি যদি আহে আৰু বহলপুৰ দি যদি আহে বহলপুৰ পাৰ হৈ অলপমান আগতে আহিব লাগিব ৰঙামাটি বজাৰৰ ওচৰতে এইখন কলেজ হয় তো আপোনালোকে কেতিয়াবা আহিব আৰু যদি টাইম পায় বহুত জানিব লগা কথা আছে যেতিয়া মানে এইটো খোলা থাকে আপোনালোকে বহুত জানিব পাব আমি আহি ইয়াতে পালোঁ এখন ঠাই ইয়াতে নাদিছাৰ মানে থামনেলৰ ফটো ল'ব লাগিব তো দেই আৰু এইখনৰ ৰাস্তা আছে আপোনালোকক পিছত দেখাই দিম আজি মানে বহুত লেট হৈ গ'ল আৰু বাহিৰতো মাটি আছে এইখন মানে দেই আৰু ৱাল দি দিছে আৰু ইয়াৰ পিছতে আছে এখন ইটা ভটা আৰু দেই আৰু বন্ধুসকল এতিয়া আমি ঘৰত যাম আৰু ঘৰত গৈ ভিডিঅ'টো এডিট কৰি আপোনালোকক দি আছোঁ আৰু আপোনালোকে কৰি দিয়ক ফালাফালি তো বন্ধুসকল আজিৰ ভিডিঅ' এইখিনিয়ে দেখা হৈছে নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈ পাই জয় হিন্দ জয় অসম আৰু বাই বাই শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়